সকলোকে শুভ আবেলি জনাই আজি এটি নতুন ভিডিঅ'ৰ হৈতে আহিছো আপোনালোকৰ মাজলৈ। আজি মই কবলৈ আহিছো হাসি গছৰ বিষয়ে। হাসি এয়া হল আমাৰ বাৰীৰ হাসি গছ। আপোনালোকক আমাৰ বাৰীৰে হাসি গছখিনি দেখুৱাও বুলি এবাৰ ভাবিলো। হাসি গছক ঠাই বিশেষে অগৰু বা অগৰ গছ বুলিও কয়। অসমৰ কৃষকৰ বাবে এই হাসি গছ এক লাভালাভৰ এবিধ কৃষি। এয়া আমাৰ বাৰীৰ গছ আৰু এইখিনি পুলি দেখিছেনে বাৰু? এইখিনি আমি নিজে ৰোৱা নহয়, কিন্তু গছৰ পৰা যেতিয়া বুঢ়া হৈ গুটিখিনি হৰে তাৰ পিছত ওলোৱা নিজে গছ হ'ল। এই গছৰ উচ্চতা সাধাৰণতে 60 পৰা 80 ফুট মান হয়। অসমৰ জলবায়ুৰ লগত হততে খাপ খোৱা এবিধ গছ হ'ল হাসি গছ। আৰু ইয়াৰ পুলি কেনেকৈনো সংৰক্ষণ কৰো তাকে অকমান কওঁ আহকচোন। গ্ৰীষ্মকালত আগৰ গছৰ ফুল মানে ফল ধৰে। পৈনত ফলৰ গুটিবোৰৰ সংগ্ৰহ কৰি ভেটি আকাৰত মাটিত অলপ ঢাক খোৱাকৈ ৰুব লাগে, কিয়নো গুটিবোৰ অংকুৰণ ক্ষমতা বেছি দিনলৈ সজীৱ হৈ নাথাকে। প্ৰখৰ ৰ'দ আৰু বৰষুণৰ পৰা নিৰাপদে ৰাখিবলৈ ৰোৱাৰ পাছত চালি দি সাৰ ব্যৱস্থা কৰিব লাগে। গুটিবোৰ জীপাল হৈ থাকিবলৈ মাজে মাজে পানী দি থাকিব লাগে। গুটিবোৰ ৰোৱাৰ 15 পৰা 20 দিনৰ পাছত গজালি আহিবলৈ আৰম্ভ কৰে আৰু 2-3 মাহৰ পাছত যেতিয়া পুলিবোৰ 10-15 চেণ্টিমিটাৰ মান হয় তেতিয়া পুলিবোৰ মাটিৰ সৈতে উভালি পলিথিনৰ বেগত ভৰাই নাৰ্চাৰীৰ আকাৰে সংৰক্ষণ কৰি বজাৰলৈ বা বিক্ৰীৰ বাবে দিব পাৰি। আন উদ্ভিদৰ তুলনাত এই উদ্ভিদ বৃদ্ধি লেহেমীয়া হোৱাৰ বাবে পূৰ্ণাংগ পৰ্যায়ৰ প্ৰাপ্তিৰ কাৰণে এই হাসি গছৰ প্ৰায় 15-20 বছৰৰ প্ৰয়োজন হয়। পূৰ্ণাংগ পৰ্যায় পোৱাৰ পিছত গছবিলাকৰ গাত জোঙা গেজেং বা দাৰে 2 ইঞ্চিমান দ হোৱাকৈ কিছু আঁতৰে ঘপিয়াই দিব লাগে। তাৰ পিছত গছজোপাৰ পৰা এক আঠাজাতীয় ৰস নিঃসৰিত হয় আৰু তাত পোকে ধৰে। এই পোকে আঠাবোৰত গোটেই গছত মিলাই পেলাই আৰু আঠাবোৰ খমলিকৈ যেতিয়া বান্ধিব সেইবোৰ সুগন্ধিকৰণৰ বাবে প্ৰস্তুত কৰা হয় আৰু সংৰক্ষণ কৰা হয়। তেতিয়াই আমি হাসি গছৰ মূল্যত তাৰমানে আমি অতদিনে যিমান হাসি গছ ৰুম ধৰক তেতিয়া সেই সময়ত আমি হাসি গছৰ সম্পূৰ্ণ মানে ফলটো পাম, মানে বিক্ৰী কৰিব পাৰোঁ। আৰু আমাৰো এতিয়া বহুত আছে বাৰু হাসি গছ, কিন্তু বিক্ৰীৰ বাবে 2-এজোপা বিকা হয় আৰু অলপ বাকী আছে। এইখিনি সম্পূৰ্ণ হোৱা নাই, হোৱাৰ পিছত বিক্ৰী কৰিব পৰা যাব। আৰু এয়া দেখিছেনে বাৰু আমাৰ গছবোৰতো পোকে ধৰিছে। পোকে ধৰি বগা পোকে মানে এনেকৈ মল্য ত্যাগ কৰে। এয়া আঠাজাতীয় এয়া ওলাইছে আৰু ৰস, কিন্তু সম্পূৰ্ণ হোৱা নাই। যেতিয়া গোটেই গছজোপাত গোটেই গছজোপাত যেতিয়া আঠা হ'ব তেতিয়াহে বিক্ৰীৰ বাবে হ'ব। তাৰমানে এতিয়া বিকিব পৰা হোৱা নাই। আৰু এইখিনি চাচি হ'ল মই 2 বছৰৰ আগতে নাৰ্চাৰীৰ পৰা পুলি কিনি আনি এটাত 7 টকামানকৈ পৰিছিলে, তেতিয়া কিনি আনি ৰুইছিলোঁ। এতিয়া ইমান ডাঙৰ হৈছে আৰু এইখিনি বাৰু ডাঙৰ হ'বলৈ সময় লাগিব। এইখিনিতে ইমান ধুনীয়াকৈ ডাঙৰ হৈছে। একো মানে সিহঁতক প্ৰতিপাল কৰিব নালাগে, নিজে মানে ডাঙৰ হৈ যায় ৰোৱাৰ পিছত। আৰু বৰষুণ এজাক পালে হয়, একো সাৰ জাবৰ দিব নালাগে তেনেকৈ। মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। যদি ভাল পালে কমেণ্ট এটা লাইক এটা কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই।